মাহ ধৰি কণ্টিনিউ প্ৰচাৰ কাৰ্যত আছিলোঁ। আপোনালোকে সমষ্টিৰ চুকে কোণে সোমাইছোঁ, বিভিন্ন জনগোষ্ঠীৰ মানুহক লগ ধৰিছোঁ আৰু যিখিনি সঁহাৰি ৰাইজৰ পাইছোঁ খুব উৎসাহজনক আৰু কোনো জনগোষ্ঠীকে বাদ দিয়া নাই। চব জনগোষ্ঠীৰ সাধাৰণ মানুহে হওক, নেতাসকলে হওক, দল সংগঠন নেতাসকলে হওক, তেওঁলোকক চবক লগ ধৰিছোঁ। আৰু আজি প্ৰচাৰৰ শেষ দিন, যিখিনি আমি এমাহৰ ভিতৰত ৰাইজৰ মাজত সোমালোঁ, খুব ভাল লাগিছে আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে। আৰু এটা ঢৌ AGP, BJP, UPPৰ যি যৌথ শক্তি তাৰ প্ৰতি বতাবৰণ তাৰ অনুকূলে গৈছে আৰু সেইকাৰণে আমি নদী ক'ব পাৰোঁ যে এইবাৰ অন্তত আমাৰ BTAD অঞ্চলৰ পৰা নাঙলৰ দিন শেষ। আপোনাৰ যিখিনি আৰু তেখেতসকলে মোৰ প্ৰতি আকৃষ্ট হৈ মোক মানে ভোট দিব বুলি কৈছে, কি ক'ব? প্ৰতিযোগীয়ে সেইটো ক'বই, নিজৰ কথাটো ক'ব। এই কথাখিনি সঁচা, মই মানুহ যে তেওঁৰ টকা পইচা আছে, শক্তিশালী, 20 বছৰ অভিজ্ঞতা আছে, কাক লেং মাৰিব লাগে, কাক বগৰাব লাগে, কথাখিনি তেওঁ জানে। কিন্তু নিৰ্বাচন জিকাটো লেং মৰা কৌশলৰ ওপৰতে নিৰ্ভৰ নকৰে, টকা পইচাৰ ওপৰতে নিৰ্ভৰ নকৰে, 20 বছৰৰ অভিজ্ঞতাও নিৰ্ভৰ নকৰে, কিন্তু নিৰ্ভৰ কৰে ৰাইজ কাৰ লগত আছে। আজি এই গোটেই মাহটো যিখিনি কাম কৰিলোঁ, লগতে আমি মাত্ৰ এটা ৰাজনীতিক দলেই নহয়, আমাৰ লগত আছে BJP আছে, AGP আছে আৰু GSP, 4টা দল আমি একেলগে কাম কৰিছোঁ। 4টা দলৰ কৰ্মীসকল আমাৰ লগত আছে। তাৰোপৰি BJPৰ বিভিন্ন উইং কাম কৰি আছে, RSS বিভিন্ন উইং আছে, তেওঁলোকে কাম কৰি আছে। আৰু যোৱা যি কাউন্সিলৰ নিৰ্বাচন যিটো ভোটৰ পেটাৰ্ণ, আমাৰ এই 3টা ৰাজনৈতিক দলৰ যিটো ভোট, GSP, BJP আৰু UPL, গোটেইখিনি মিলি আমি গোটেইখিনি যোগ কৰিলে আমাৰ 70,000তকৈ বেছি ভোট আছে। আৰু সেই হিচাপে ৰিহন কোনটোৰ ওপৰত নিৰ্ভৰ কৰি জিকাৰ অংক দেখিছে, আমি মেথমেটিক্সৰ হিচাপতে কিন্তু মিলাব পৰা নাই। তেখেতে কেনেকৈ মিলাইছে, তেখেতে হয়তো ভাবিব পাৰে যে টকা পইচা বহুত বিলাইছে, আমি শুনিছোঁ টকা পইচা বিলাইছে বুলি, নিজ চকুৰে দেখা নাই, কিন্তু শুনিছোঁ। আৰু শুনাটো সঁচা মিছা নহ'ব পাৰে, কাৰণ যেতিয়া য'ত জুই নাথাকিলে ধোঁৱা নোলায়। আমি শুনিছোঁ মিনছ তাত সত্যতা আছে, তাৰমানে তেওঁ টকাৰে মানুহৰ ভোট কিনিব বিচাৰিছে। আৰু কিন্তু বৰ্তমানৰ মানুহ দুৰ্বল নহয়, অশিক্ষিত আটাই দুৰ্বল নহয়। কাক ভোট দিলে জনসাধাৰণে লাভ হ'ব সেই কথাখিনি চবেই বুজি পোৱা হৈছে। সেইকাৰণে তেওঁ পইচা বিলালেও, কিনিব খুজিলেও কিন্তু মানুহ বিক্ৰী নাযায়। আৰু সেইকাৰণে তেওঁৰ যিহৰ ওপৰত নিৰ্ভৰ কৰি জিকাৰ সপোন দেখিছে, সেই সপোনটো কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ব। এইটো খেলটো অৱশ্যে নচলা নাই, চলিব পাৰে। আমি আমাৰ প্ৰচেষ্টাত আমি কৰিম। শেষ নেহাৰ খেল বুলি কয় নেকি, আমি যেনেকৈ যিটো নিৰ্বাচন যি প্ৰক্ৰিয়ামতে আমি কৰিম। কোনোবাই যদি কিবা ষড়যন্ত্ৰ কৰি কাৰোবাক ফুচলিব চেষ্টা কৰি কিবা কিবি খুৱাই পেলাই মানুহক যদি ওলাব চেষ্টা হয়, তেওঁলোকৰ কিন্তু আমি আমাৰ তৰফৰ পৰা তেনেকৈ কৰিব বিচৰা নাই। আমি সৎভাৱে নিষ্ঠাৰে যিখিনি প্ৰক্ৰিয়াৰ মাজতে সচৰাচৰ নিৰ্বাচন খেলা যায়, সেই প্ৰক্ৰিয়াৰ মাজতে আমি চলাব লাগিব। আপুনি যিহেতু বৰ্তমান BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য, এইটো ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই আগতে এখন কৈছোঁ, যিহেতু নিৰ্বাচন হোৱাই নাই, ৰিজাল্ট ওলোৱাই নাই, ক'ত কি হ'ব। ধৰক গছত ফুল ফুলাই নাই, ফল ধৰাই নাই, কিন্তু সেইখিনি অৱস্থাতে মই অমুকটো খাম তমুকটো খাম বুলি ভাগ কৰি দিলেতো নহ'ব। সেইকাৰণে মই এতিয়া কাৰণে কওঁ, আগতে কিবা নিৰ্বাচন হৈ যাওক, ভোটদান হৈ যাওক, তাৰ ফলাফল ওলাই তাৰপিছতে মই কথা ক'ম। गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननायाव मावफुंनाय मावफारिफोर। सरकारि गुडविल मिशननि जोहै 700 किल'मिटारनिबो बांसिन लामा मावनो अन्थाइ खोम्बा गायसननाय जाबाय। फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।